নমস্কাৰ বন্ধু বান্ধৱীসকল এয়া আমি অকখৰ সেকেন্ড সিজনলৈ আগবাঢ়িছো আমাৰ মাজত আছে এয়া জাজ আমি চিনাকি কৰি দিব লৈছো আপোনালোকৰ মাজত গজাল মালিক আৰু এয়া হৈছে লকপকক এওঁৰ নামটো ফুটল অকমান টান আমাৰ দুদৰ্শ সিংগাৰ সকলক আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ লৈছো এয়া আমাৰ প্ৰথম সিংগাৰ হৈছে খুদুৰ জাপান চাৰিআলিৰ ৰূপেশ্বৰ আলী आपका नाम सॉरी अपना नाम কেলা চুলিকেইটা নাখান্তি কৈছে এডালো ভাগি দেখিছে মোৰ নাম হৈছে ৰূপেশ্বৰ আলী উৰফে বম মালি এতিয়া মই গানটো আৰম্ভ কৰিবলৈ ৰাগ চাইক মাত ভাগি A few moments later. বল তুমি যাবা তুমি যাবা আমি এটা আলোচনা কৰি তোমাৰ এটো কমেন্টটো ডিসাইড কৰিম ধন্যবাদ প্ৰথম সিংগাৰজনৰ গান শুনি আমি নথৈ আপলোড হৈছো এতিয়া আমি সেকেন্ড জনলৈ আগবাঢ়ো ভন্টি তোমাৰ নামটো ৰন্তি সিংঘানিয়া হ'ব আমি তোমাৰ গানলৈ আগবাঢ়িছো প্লে কৰ গান প্লে কৰ दिलों के सूटर है मैं स्कूटर दिलों के सूटर दिलों के सूटर है मैं स्कूटर दिलों के सूटर वो कैंडिडेट ओके लिखा है सबे सिलेक्टेड ऊपर मिस फाट दो लो প্ৰতিযোগী গৰাকী বহুত সুন্দৰ ধুনীয়া হৈছে এতিয়া আমি ৩ নম্বৰ গৰাকীলৈ আগবাঢ়ো अपना नाम নাম চাম বাদ দে মোক গৰুজনী হালে গম পাই নাই কালি বান্ধত আছিলে কালি মেল খালে আজিলৈকে গৰুটো পোৱা নাই গৰুজনী দেখিছিলে নি বাৰু এইপিনে গৰুজনী এই বুৰ চিকটি বাহিৰ কৰা ফৰগেট বাহিৰ কৰা সুন্দৰ অনুষ্ঠান এটা হৈছিলে মানুহবোৰে মানে কি কৰিবলৈ আহে জানো নেক্সট মাতা জাষ্ট নেক্সট মাতা এতিয়া আমি ৩ নম্বৰ গৰাকীলৈ আগবাঢ়ো এই আমাৰ মাজত দুদৰ্শ সিংগাৰ আহি আছে আপোনালোকৰ মাজলৈ হয় আপোনাৰ নাম আৰু আপুনি হাফ পেণ্ট পিন্ধি আহিলে যে নমস্কাৰ মোৰ নাম মচু মহন্ত মই ইমানে দুখীয়া যে মই লপেলে ফুট কৰিব নোৱাৰো আপুনি দুখ নকৰিব মই আপোনাক মোৰ ফালৰ পৰা 5 লাখ টকা এটা 5 লাখ টকা লৈছো এখন চেক লওক আপুনি এটা লং পেণ্ট কিনি লওক 5 লাখ টকীয়া লওক আপুনি 5 লাখ টকা লং পেণ্টটো কিনি ল'ব পাছত এতিয়া আপুনি আপোনাৰ গান আগবঢ়াব এখন হৰা নহয় তোৰ গান আগবঢ়াবলৈ মই গাইছো বাৰু তথাপি तेरी मेरी तेरी प्रेम कहानी है मुश्किल दूल्हा बुझो में बयां ना हो पाए good सिलेक्टेड সংগীতে আমাক বহুত আপ্লুত কৰি তুলিলে এওঁক আমি ধন্যবাদ জনাই এতিয়া আমি আমাৰ অনুষ্ঠান মোৰ ছাগলজনী এপিনে আহিছিলে চিকটি এওঁক লৈ যোৱা ছাগলী নহয় বুলি কৈছিল নমস্কাৰ মই ইমান দুখীয়া যে মই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ ভাল মোবাইল নাই গতিকে আপোনালোকক মই কাটোৱে মিনতি কৰিছোঁ আপোনালোকে আমাৰ অনুষ্ঠানটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ये लड़का बहुत मेहनत कर रहा है उसके लिए लाइक
কমেণ্ট শ্বেয়াৰ কৰি দিছে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু এইটো এইটো